সুখবৰ পোষ্ট অফিসত মাত্ৰ 222 টকা জমা কৰিলে পাব 11 লাখ টকা। পোষ্ট অফিসৰ বাম্পাৰ অফাৰ। পোষ্ট অফিসে আনিছে নতুন স্কিম। কি এই নতুন স্কিম? সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। পোষ্ট অফিস কেৱল চিঠি পঠিওৱা মাধ্যমেই নহয়, বৰং বিনিয়োগৰ বাবেও বহু বিকল্প আছে। ইয়াৰ মাজত এক বিশেষ স্কিম আছে। মাত্ৰ 222 টকা বিনিয়োগ কৰি 11 লাখ টকাৰ ফাণ্ড তৈয়াৰ কৰিব পাৰে। ইয়াৰ বাবে হিচাপ জানি থোৱা জৰুৰী। আৰডি স্কিম। পোষ্ট অফিসৰ বিভিন্ন স্কিম সম্পৰ্কে সকলোৱে জানো। ইয়াৰ মাজতে এটা হৈছে ৰেকাৰিং ডিপজিট, যাতে প্ৰতিদিনে মাত্ৰ 222 টকাৰ সঞ্চয় কৰি 1.1 মিলিয়নৰ এক ফাণ্ড তৈয়াৰ কৰিব পাৰে। এই প্ৰকল্পটো চৰকাৰী গ্যাৰাণ্টি সহ অৰ্থ সম্পূৰ্ণ নিৰাপদ। পোষ্ট অফিসৰ আৰডি স্কিমত প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ জমা কৰিব পাৰে। যদি প্ৰতিদিনে 222 টকা সঞ্চয় কৰে তেন্তে মাহত 6,660 টকা। 5 বছৰত হয় মুঠ 3,99,600 টকা। এই পৰিমাণৰ অৰ্থত বাৰ্ষিক 6.7% বাৰ্ষিক সুদ প্ৰদান কৰিব, যি প্ৰতি 3 মাহৰ অন্তত চক্ৰবৃদ্ধি হাৰত বৃদ্ধি পাব। ইয়াৰ অৰ্থ হৈছে সুদৰ ওপৰত সুদ। 5 বছৰৰ পিছত কিমান টকা পাব চাওক। এই ক্ষেত্ৰত 5 বছৰৰ পিছত আপুনি পাব 4,75,297 টকা। যদি এই বিনিয়োগ আৰু 5 বছৰ অৰ্থাৎ মুঠ 10 বছৰ ধৰি চলোৱা হয়, তেতিয়া বিনিয়োগ বাৰ্ষিক হ'ব 7,99,200 টকা। মুঠ পৰিমাণ বাৰ্ষিক হ'ব 11,37,891 টকা। এইদৰে 10 বছৰ পিছত 11 লাখ টকা পাব মাত্ৰ 222 টকাৰ এটা সৰু দৈনিক সঞ্চয় দিয়েই এক ডাঙৰ ফাণ্ড তৈয়াৰ কৰিব পাৰে। এই স্কিমৰ সুবিধা কি জানো আহক। এই স্কিমৰ সকলোতকৈ ভাল দিশ হৈছে আৰম্ভ কৰাৰ বাবে বহু বেছি ধনৰ প্ৰয়োজন নহয়। প্ৰতিমাহে মাত্ৰ 100 টকাৰেই এই স্কিম আৰম্ভ কৰিব পাৰে। এই স্কিমৰ সুবিধা হৈছে সকলো বয়সৰ মানুহৰ বাবে উন্মুক্ত। তৰুণ, বৃদ্ধ অথবা কোনো শিশুৰ বাবেও একাউণ্ট খুলিব পাৰে। সিংগল অথবা জইণ্ট একাউণ্টো খুলিব পাৰে। যদি ধনৰ প্ৰয়োজন হয় তেতিয়া 3 বছৰৰ পিছত একাউণ্টটো বন্ধ কৰিও দিব পাৰে। ইয়াৰ উপৰিও যদি এবছৰ ধৰি ধাৰাবাহিকভাৱে ধন জমা কৰি থাকে তেন্তে 50% পৰ্যন্ত ঋণো পাব পাৰে। এই ঋণৰ বাবে কেৱল মাত্ৰ অতিৰিক্ত 2% সুদৰ প্ৰয়োজন হয়, যি প্ৰয়োজনৰ সময়ত এক উল্লেখযোগ্য সহায়তা হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, টুইটছ বাই মোমেৰ।